अपना सुख टाइम और एवं मैं सिलेक्ट नहीं ही मैं जानी एवं घटिया है बरोबर है हाउ प्रोटोकॉल Music, gospel music makers, Hansida, Orubda, Hansida, boy, a gospeler, G recording hoisile. He prathom dinar bray, Jikini gan galu. Protek din neta monot anundo thake. Aru boy amtorik dhanyabad koru, je muk tekhetokole bhabile, je ishor mohima prokashobor orthe mur konthotu byabohar koru. Mur সৌভাগ্য যে মই গাবলৈ পালোঁ আৰু তাতকেও আগত যিগৰাকী ব্যক্তিয়ে মোক ফোন কৰি প্ৰথম মাতিছিলে সেইগৰাকী ব্যক্তি হৈছে আমাৰ অতিকে মৰমৰ বিমান বৰুৱা দা বিমান দাক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিমান দাৰ গীত আপোনালোক সকলোৱে শুনিছে আৰু বিমান দাই মোক ক'লে মা আহিব লাগে এনেকৈ গাব লাগিব গস্পেল তাৰপিছতে হানচেদাই কথা পাতিলে যাম নিশ্চয় যাম এটা দুটা কৰি তেনেকৈ আমি গাই থাকোঁ মাজে মাজে আৰু ইমান এটা সুন্দৰ আয়োজন কৰিছে প্ৰত্যেকগৰাকী ইয়াত উপস্থিত বিশিষ্ট ব্যক্তি আৰু উপস্থিত সকলোকে মই আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে সহায় কৰাৰ বাবেহে এই সুন্দৰ অনুষ্ঠান হৈছে আৰু এনেদৰে যিসকলে গীত গাইছে মই আহোঁতেই শুনিছিলোঁ এগৰাকীয়ে খুব সুন্দৰ গাইছে আৰু বাকী দুইগৰাকীৰ গীতো শুনিবলৈ পালোঁ ইমান সুন্দৰ কণ্ঠ আৰু ইমান সুন্দৰকৈ গাইছে ঈশ্বৰে সদায় আশীৰ্বাদ কৰক আৰু প্ৰত্যেকগৰাকীৰ কণ্ঠ ব্যৱহাৰ হওক তেখেতৰ মহিমা প্ৰকাশ হ'বৰ অৰ্থে আৰু আমাৰ সৌভাগ্য যে বাইদেউ আছে লগত বাইদেউৰ হাতেৰে মই আজি যি সন্মান পাইছোঁ সেয়া এক ডাঙৰ আশীৰ্বাদ বাইদেউৰ কাৰণে এটা সুন্দৰ হাত চাপৰি কাৰণ বাইদেউৰ গীত শুনি শুনি আমি ডাঙৰ হৈছোঁ মই যেতিয়া সৰুতে আমাৰ আগতে টেপহে আছিলে সেই টেপটোত বাইদেউৰ গানৰ এলবামবিলাক লগাই লগাই লিখি লিখি গানবিলাক শিকি থাকোঁ সেই বাইদেউৰ হাতেৰে আজি সন্মান পাইছোঁ মোৰ সৌভাগ্য আৰু বাইদেউ এনেকৈ সদায় সুন্দৰকৈ থাকক বাইদেউৰ কথা কি ক'ম আৰু সদায় একেগৰাকী মানুহ ইমান ধুনীয়া হৈ থাকিব কেনেকৈ পাৰিছে বাইদেউ খুব ভাল লাগিছে সঁচাকৈ আৰু প্ৰত্যেকগৰাকী ইয়াত উপস্থিত থকা সকলোলৈকে আগন্তুক বৰদিনৰ বহুত বহুত মৰম আৰু শুভকামনা সকলোৰে জীৱনবোৰ সুন্দৰ হওক আৰু প্ৰত্যেকেই ঈশ্বৰৰ পথত আগবাঢ়ি গৈ থাকক তাৰে কামনা কৰিছোঁ মই সদায় আছোঁ আপোনালোকৰ লগত যেনেকৈ বিচাৰে মই সদায় থাকিম বহুত বহুত ধন্যবাদ এইখিনিতে মই ক'ব বিচাৰিছোঁ প্ৰিয়ংকাই কৈছে মোৰ হাতৰ পৰা বঁটাটি লৈ ভাল পাইছে কিন্তু ময়ো যে কিমান ভাল পাইছোঁ প্ৰিয়ংকাক দিবলৈ পাই তাই আগতে মই গোৱা গীত তাই মঞ্চত গোৱা চিলিমিলি জোনাকতে এই ধৰণৰ গীতবিলাক তাই গাই মই শুনিছোঁ আৰু মই অথনি ক'বলৈ পাহৰিলোঁ যিখিনি মই গস্পেল শুনিলোঁ ইমান মোৰ অন্তৰত চুইছে প্ৰতিটো আৰু অৰূপে মোৰ গানৰো সংগীত কৰিছে কেইবাটাও গানৰ অৰূপে ইমান সুন্দৰ সংগীত মানে এৰেঞ্জমেণ্টটো কৰিছে সঁচাকৈ মানে কিছুমান গীত মই নাচি আছোঁ তাতে জাজৰ চকীতে বহি নাচি আছোঁ ইমান ধুনীয়া আৰু কথা সুৰ মানিব লাগিব দেই সঁচাকৈ ইমান সুন্দৰ হৈছে অন্তৰ চুই যোৱা হৈছে আৰু তুমি এনেকৈ কৰি যাওক ভাল কাম আৰু প্ৰিয়ংকাহঁতে গাই থাকা
পটককৈ আকৌ আহিছোঁ দেই কথা এষাৰ ক'বলৈ আমাৰ খুব মৰমৰ মোৰ এজন দাদা জনিদাৰ কাৰণে এটা সুন্দৰ হাত চাপৰি মই জনিদাক বহুত আগৰ পৰা চিনি পাওঁ মই জনিদাক পাইছোঁ মই বিলিভাৰ্ছ ফেলোশ্বিপ চাৰ্চত আমি যাওঁ জনিদা তাত থাকে আমি প্ৰায় লগ পাওঁ আৰু মই আজি জনিদাক বহুত দিনৰ পিছত পাইছোঁ খুব ভাল লাগিছে আমাৰ প্ৰিয়ংকা ভৰালী অতি মৰমৰ গোটেই গিফ্ট আহি আছে এতিয়া আমাৰ CLC খ্ৰীষ্টিয়ান লিটাৰেচাৰ চেণ্টাৰৰ পৰা আমাৰ মানৱ গোহাঁইদেৱে তেখেতক প্ৰদান কৰিব